নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অসমীয়া বোৱাৰী ৰুবিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেক ডেকোৰেশ্যনৰ এটা ভিডিঅ'। আহকচোন চাওঁ কিদৰে মই কেক ডেকোৰেশ্যন কৰিলোঁ। প্ৰথমতে কেকটো এনেদৰে টাৱাত বহাই বনাই ল'লোঁ। গেছতে বনাইছোঁ বাৰু।
দিহিতি বাখৰ তিনিটি আখৰ মৰম নামৰে সলনি কৰিবলে মন তোৰে লগতে দিহিতি বাখৰ নেলাগে ভাগৰ তোক ভাবিলে মই হলো যেন পাগলী ৰাধা তোৰ কাৰণে যৌৱন সোণৰে বিলিত সুতাই মান তোক ভাবি ভাবি কোমল 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 দেহালে পৰে টান শুয়ে শুয়ে তা ঢেকিয়ে যেন বুকুত
হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জ্বলি উঠে তোমাকে দেখিলে কেন হয় নজনাকে কাষলৈ আহিলে জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা অবতৰীয়া প্ৰেমৰ নানা ৰঙী কথা মধুৰ সুৰীয়া গীতৰ আলাপে ভৰা আকাশে দিয়ে তোৰ ঠিকনা সুবিশাল হৃদয়ৰে ঘোষণা তোমাৰ পোৱাৰ যেনে প্ৰেৰণা নিশাহে নিশাহে জানা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰো মনলৈ কয় কথা তুমি বিনে মই আধৰুৱা just now, yeah. Just now, এয়া এতিয়া কেক বনাই কমপ্লিট হৈ গ'ল সকলোখিনি কৰি আজৰি কেনেকুৱা লাগিলে আপোনালোকে জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক সকলোলৈকে মোৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আহি থকা প্ৰতিটো ভিডিঅ' যেন আপোনালোকে এনেদৰে চাই আৰু মোক মৰম দি যায় মই আগুৱাই যোৱাত সহায় কৰে তাৰে কামনা কৰিলোঁ